ৰাতিপুৱা এটা around 7:50 আমি খবৰ পাইছোঁ যে এটা ছোৱালী অচেতন অৱস্থাত পৰি আছে। বাপেকে নমাজ পঢ়িব গৈছিলে, তাৰপিছত যাওঁতে মাত দি গৈছিলে, মাত দিছে ছোৱালীটো। অহাৰ পিছত মাত দিয়া নাই, তাৰপিছত বাপেকে চেক কৰাত দেখিলে অচেতন অৱস্থাত। লগে লগে আমাৰ পুলিচ টিম এবাৰ এৰাইভ হ'ল। আমাৰ হস্পিটেলৰ পৰা ডক্টৰক অনা হ'ল। ডক্টৰে চেক কৰিলে, ডেথ ডিক্লেয়াৰ কৰিলে। হোৱাৰ লগে লগে CID টিম, ডগ স্কোৱাড টিম মাতা হ'ল। আমাৰ CID টিম এতিয়া আপোনাৰ ফিংগাৰ প্ৰিণ্টছ এক্সট্ৰেক্টৰ কাৰণে লাগি আছে। ডগ স্কোৱাড টিমো ৰেডি হৈ আছে। বাদ বাকী ছাছপেক্টেড কিছুমান কৈছে ৰাইজে, তো আমি এইটোৰ ওপৰত ইনভেষ্টিগেশ্যন কৰি আছোঁ। বৰ্তমান অল চাইণ্টিফিকেলি ইনভেষ্টিগেশ্যন কৰা হৈ আছে আৰু বডিখন এতিয়া পষ্টমৰ্টমত পঠোৱা হ'ব। তাৰপিছত আচল কজ অফ ডেথ পোৱাৰ পিছতহে আমি ক'ব পাৰিম এইটো কি ধৰণৰ হত্যা হৈছে, ৰেপ হৈছে নে কিবা বেলেগ প্ৰব্লেমত মৰিছে। বৰ্তমানলৈকে বডি ষ্ট্ৰাকচাৰত যি অলপ পোৱা গৈছে, অলপমান ক'ৰবাত এই আঙুলিৰ নখৰ দাগ আছে, কিবা আছে, তো সেইবিলাকত অলপ ছাছপেক্টও থাকিব পাৰে। তো বাকী আপোনাৰ এক্সামিনেশ্যনৰ পিছতহে সঠিক কথা ক'ব পাৰিম। না, এইটো আমি ডিক্লেৰেশ্যন দিব নোৱাৰোঁ। এইটো এক্সামিনেশ্যন ৰিপৰ্ট পোৱাৰ পিছতহে এইটো ডিক্লেৰেশ্যন হ'ব যে এইটো হত্যা হৈছে নে, ষ্ট্ৰেংগুলেশ্যন কৰি মাৰিছে নে কি কৰি মাৰিছে নে কিবা খুৱাই মাৰিছে। তো এইটো এক্সামিনেশ্যনৰ পিছতে গম পাম। তো ছাছপেক্টে চবে ছাছপেক্ট কৰিছে এইটো মাৰ্ডাৰ কৰিছে বুলি। হয়, আজি আমাৰ ভকুৱামাৰী ঢেকীয়াজুলি ভকুৱামাৰী গাঁৱত ইয়াৰ পৰা এটা খবৰ গ'ল যে এনেকুৱা এটা ছোৱালী এজনী ডেড হৈছে। তো তাৰপিছত আমি পুলিচৰ পৰা পুলিচ আহিলে, তাৰপিছত মই এজ এন এক্সিকিউটিভ মেজিষ্ট্ৰেট অন স্পট আহিলোঁ, চালোঁ, গোটেই বডিটো ইনস্পেক্ট কৰা হ'ল। তাৰপিছত বাকীখিনিতো যিখিনি ইনভেষ্টিগেশ্যন হ'বই, কিন্তু কিবা কিবি যিখিনি ডকুমেণ্টছ বা যিখিনি কালেক্ট কৰিবলগীয়া আছে কৰিলোঁ, আৰু বডিটোৰ ওপৰত যিখিনি মোৰ মন্তব্য দিবলগীয়া আছে মই গোটেইখিনি দিলোঁ। ছাৰ, ৰাইজে সন্দেহ কৰিছে ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি। ঠিক ধৰ্ষণ বুলি ক'ব নোৱাৰি এতিয়ালৈকে, কিন্তু অকণমান ফাউল প্লে আছে বুলি আমিও মানে ছাছপিশ্যনত আছে। CID দল আহিছে, গোটেই তেওঁলোকে ফিংগাৰ প্ৰিণ্টছ এভৰিথিং কালেক্ট কৰিছে। ফৰেনচিকৰ দলো আহিছে, চবেই আহিছে। এতিয়া PM কৰিবলৈ আমাৰ তেজপুৰ মেডিকেল কলেজলৈ ডেপুটিটো পঠিয়াই দিয়া হ'ব। বাকী যিখিনি চাবলগীয়া আছে গোটেইখিনি কৰা হৈছে। যথেষ্ট তৎপৰ হৈছে প্ৰশাসন, এতিয়া কি ক'ব মানে গোলাকাণ্ডৰ পিছতে আৰু কি তৎপৰ হোৱা দেখিবলৈ পোৱা যায়? নাই, ঠিক তেনেকুৱা বুলিও নহয়। ধৰক এনেকুৱা ছাছপেক্টেড কেছবিলাকত যেতিয়া আমাক পুলিচৰ ফালৰ পৰা আমাৰ যেতিয়া আহে, তেতিয়া আমি প্ৰ'এক্টিভলি কাম কৰোঁৱেই, আৰু যিকোনো তেনেকুৱা ছাছপেক্টেড মাৰ্ডাৰ কেছ হ'লেতো আমি আহোঁৱেই। সোনকালে ধৰা পৰিব পাৰে এই ঘটনা যিহেতু চাইণ্টিফিকলি কৰা হৈছে, বা এনেও ইনভেষ্টিগেশ্যনটো খুব ভালকৈ হৈছে। ৰাতিপুৱাৰ পৰা আহি পেলাই পুলিচে চব চাই মেলি কৰিছে। চ' অফক'ৰ্ছ যোন আছে ওলাবই। এইটো কোনো আটক কৰা হৈছে নেকি? নাই, এতিয়ালৈকে তেনেকুৱা একো হোৱা নাই। কিবা ক্লু পাইছে? এতিয়ালৈকে ক'ব নোৱাৰি, এইটো আণ্ডাৰ ইনভেষ্টিগেশ্যন। ঠিক আছে, থেংক ইউ।